মই 100 জন মানুহক হত্যা কৰিছো, আল্লাহে মোক ক্ষমা কৰিবনে? এজন মানুহে 99 জন মানুহক হত্যা কৰিছিলে। তাৰ পিছত তেওঁৰ মনত বেয়া লাগিলে আৰু তেওঁ ক্ষমা বিচাৰি আছিলে। গতিকে তেওঁ এজন ইবাদতকাৰীৰ ওচৰত গ'ল আৰু ইবাদতকাৰীজনক সুধিলে, মই 99 জন মানুহক হত্যা কৰিছো, আল্লাহে জানো মোক ক্ষমা কৰিব? তেতিয়া সেই ইবাদতকাৰীজনে উত্তৰ দিলে, নহয়, আল্লাহ তাআলাই তোমাক ক্ষমা নকৰে। তেতিয়া সেই মানুহজনে সেই ইবাদতকাৰীজনকো হত্যা কৰি দিলে। তাৰ পিছত তেওঁ এজন আলিমৰ ওচৰলৈ গ'ল আৰু ক'লে, মই 100 জন মানুহক হত্যা কৰিছো, আল্লাহে মোক ক্ষমা কৰিবনে? তেতিয়া সেই আলিমজনে উত্তৰ দিলে, আল্লাহ তাআলাৰ ৰহমতৰ পৰা তোমাক কোনো বঞ্চিত ৰাখিব নোৱাৰে। তুমি যোৱা, কিন্তু এই ঠাইখন এৰি, এই বেয়া ঠাইখন এৰি তুমি এখন সৎ ঠাইলৈ যোৱা। আৰু সেই মানুহজনে ঠিক তেনেদৰে এই বেয়া ঠাইখন এৰি এখন সৎ ঠাইলৈ যাবলৈ আৰম্ভণি কৰিলে, যাত্ৰা কৰিলে, আৰু তেওঁৰ ৰাস্তাতে মৃত্যু হ'ল। তেতিয়া ৰহমত আৰু আজাবৰ ফেৰেশতাসমূহৰ মাজত তৰ্কাতৰ্কি হ'ল আৰু কাজিয়া হ'ল যে সেই মানুহজনক ক্ষমা কৰিব নে শাস্তি দিব। তেতিয়া আল্লাহ তাআলাই ৰহমতৰ ফেৰেশতা আৰু আজাবৰ ফেৰেশতাসমূহক আদেশ দিলে যে সেই মানুহজনে সৎ ঠাইৰ ওচৰলৈ পাইছে নে সৎ ঠাইৰ পৰা দূৰত আছে সেইটো মাপি লোৱা, সেইটো হিচাপ লোৱা। তেতিয়া হিচাপ লোৱা হ'ল যে সেই মানুহজনে সৎ ঠাইৰ ওচৰত পাইছিলেগৈ। তেতিয়া আল্লাহ তাআলাই তেওঁক ক্ষমা কৰি দিলে। গতিকে আমি ক্ষমা বিচৰা সেইটো ডাঙৰ কথা। গুনাহটো আমি কৰো, মানুহ হিচাপে কৰিম, কিন্তু আমি ক্ষমা বিচৰা সেইটো হ'ল ডাঙৰ কথা, আৰু আল্লাহ তাআলাই ক্ষমাকাৰীক ভাল পায়।